নমস্কাৰ, মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। মই আজি আহি আছোঁ শ্ৰীমন্ত শংকৰ সংঘৰ অধিৱেশনৰ 92 সংখ্যক যি অধিৱেশন অনুষ্ঠিত হ'ব, এই অধিৱেশনস্থলীলৈ আহি আছোঁ। আপোনালোকক তাৰ প্ৰতিটো মুহূৰ্ত কিদৰে হৈছে সকলো মুহূৰ্ত দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'বোৰ চাই থাকিব। আদৰণি গেটৰ সন্মুখত দেখিছে হৰিনামেৰে সকলোকে আদৰণি জনাইছে। আমিও আগবাঢ়ি যাওঁ অধিৱেশনস্থলীৰ পৰমানন্দ আতা সমন্বয় ক্ষেত্ৰৰ এই পথাৰ চেৰেন পথাৰৰ আপোনালোক তাৰ প্ৰতিটো দৃশ্য দেখাই যাম। আপোনালোকে দেখিবলৈ পাইছে চেৰেন পথাৰৰ যি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনৰ 92 সংখ্যক অধিৱেশন অনুষ্ঠিত হ'ব, সেই অনুষ্ঠানৰ আজিৰ লাইখুটা স্থাপনৰ যি কাৰ্যসূচী, ইয়াত এক উদুলি মুদুলি পৰিৱেশ আপোনালোকে দেখিবলৈ পাইছে। আইসকলে হৰিনামৰ ধ্বনিৰে মুখৰিত কৰি পেলাইছে গোটেই চেৰেন পথাৰ। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনৰ 92 সংখ্যক অধিৱেশনৰ লাইখুটা স্থাপনৰ এই লাইখুটা আপোনালোকৰ সন্মুখত দেখিবলৈ পাইছে। লাইখুটা আছে, এই মূল লাইখুটাকে আজি স্থাপন কৰিব। দেখিবলৈ পাইছে লোকে লোকাৰণ্য হৈ পৰিছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনৰ এই চেৰেন পথাৰ। এই বৃহৎ পথাৰত লোকে লোকাৰণ্য হৈ পৰিছে। আপোনালোকক দেখুৱাই গৈছোঁ প্ৰতিটো দৃশ্য। অলপ সময়ৰ পিছতে মূল লাইখুটা স্থাপনৰ অনুষ্ঠান হ'ব। আপোনালোকক প্ৰতিটো দৃশ্য দেখাই যাম। ভিডিঅ'বোৰ চাই যাব, লাইক কৰিব আৰু কমেণ্ট কৰিব, লগতে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজি কিছু সময় পিছতেই আমাৰ পবিত্ৰ লাইখুটা স্থাপন কাৰ্যসূচী ৰূপায়ণ হ'ব। সেয়ে সৰু ভক্তবাদ বাপ আই পাছে আজিৰ এই পবিত্ৰ পৰমানন্দ এটা সমন্বয় ক্ষেত্ৰত পদাৰ্পণ কৰা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মহামান্য পদাধিকাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ সন্মানীয় আচাৰ্য শ্ৰীযুত কমলাকান্ত গগৈবাবুক আদৰণি সমিতিৰ তৰফৰ পৰা আদৰণি সেৱা আগবঢ়াবৰ বাবে আমি অনুৰোধ জনাইছো। কৃষ্ণ কৃষ্ণ হৰি ৰাম। মাংগলিক ধ্বনি উৰুলি হৰিধ্বনিৰে শ্ৰীমন্ত শংকৰ সংঘৰ অধিৱেশনৰ 92 সংখ্যক অধিৱেশনৰ এয়া পবিত্ৰ লাইখুটা স্থাপনৰ শুভ মুহূৰ্ত। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 92 সংখ্যক বাৰ্ষিক অধিৱেশনৰ পবিত্ৰ লাইখুটা স্থাপন তাৰিখে তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলগীয়া মূল 92 সংখ্যক বাৰ্ষিক অধিৱেশনৰ লগে লগে আমি সন্মানীয় পদাধিকাৰ প্ৰধান সম্পাদক মুখ্য উপদেষ্টা কাৰ্য হেৰাইছে আমাৰ ইয়াত যোগাযোগ কৰি ব্যক্তিগত অনুৰোধ জনাইছো। মাতৃক বিনম্ৰতা অনুৰোধ জনাইছো। আমাৰ আন এক লাইখুটা স্থাপনৰ কাৰ্যসূচী ইয়াতে খন্তেক সময়ৰ পিছতে অনুষ্ঠিত হ'ব। আমি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই যি গতি, এই গতি আৰু প্ৰগতিত আপোনালোকৰ সহযোগিতা আৰু আন্তৰিকতা, তাৰ কাৰণে ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আজি পৰমানন্দ আতা সমন্বয় ক্ষেত্ৰৰ কিছু দূৰতে নামঘৰ লাইখুটা স্থাপনৰ এই অনুষ্ঠান আৰম্ভণি হ'ব। মই তালৈ লৈ গৈ আছোঁ। আপোনালোক প্ৰতিটো দৃশ্য দেখাই যাম। স্থানীয় বিধায়ক আৰু কাৰ্যকৰী সভাপতি আদৰণি সমিতি তেখেতৰ হাতেৰে এই প্ৰকল্প ভাগৰ আধাৰশিলা, নামঘৰৰ যিটো লাইখুটা, নামঘৰৰ যিটো মূল খুঁটা, এই আধাৰশিলাটো কৰিবৰ কাৰণে আমি অগ্ৰসৰ হৈছোঁ। এই পবিত্ৰ মুহূৰ্তত মই সমস্তজনৰ শ্ৰীচৰণত প্ৰতিপাত জনাইছোঁ। এনেদৰেই 92 সংখ্যক অধিৱেশনৰ পবিত্ৰ লাইখুটা স্থাপন, নামঘৰ লাইখুটা স্থাপন
দুটি অনুষ্ঠান হৈ যোৱাৰ পাছত ইয়াৰ পৰৱৰ্তী কাৰ্যসূচী মুকলি মঞ্চৰ যি সভা সেই সভালৈ আমি গৈ আছোঁ। ইয়াত চেৰেং পথাৰ। এয়া মুকলি সভাৰ গেট দেখিবলৈ পাইছে। আমি গেটৰ ভিতৰে গৈ মঞ্চলৈ বলক আগুৱাই গৈ থাকোঁ। কৃষ্ণ কৃষ্ণ কৃষ্ণ। কৃষ্ণ কৃষ্ণ। আৰতি গ্ৰহণ সম্পাদিকা আবহ ধেমাজি জিলা সমিতি পলাৰে সহযোগী এনেকুৱাতে প্ৰতি বাৰিকে কৰিব পেলাম, বাৰিকে কৰিব পেলাম, বাৰিকে কৰিব পেলাম। এই পেলাম কৃপালু আইবা সমস্ত বিভিন্ন জিলা সজাই পৰা অহা আইবা সমস্ত আপোনাৰ সভাৰ চেচনৰ প্ৰণিপাত জনাই সেয়া নিবেদন কৰিছোঁ। আজি এই পবিত্ৰ দিনটোত আপোনাৰ সভাই আমাৰ মাজত আহি আমাক যি কৃপাৰ্থ কৰিলে এয়া সঁচাকৈ আমি কেতিয়া পাৰিম। কৃষ্ণ। আপোনালোকে প্ৰতিটো দৃশ্য দেখাই গৈ আছোঁ। আপোনালোকে চাই যাব, ভিডিঅ'বোৰ লাইক কৰিব, শ্বেয়াৰ কৰিব।